সকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মামাহঁতৰ ঘৰৰ পৰা। এয়া আইতাই কি কৰি আছে, নাৰিকল ৰুকি আছে। আইতা কি বনাব? পিঠা। চা ধুলো বাৰু, কিন্তু বৰষুণ দি আছে, বাহিৰৰ পৰিৱেশ। মই বনাই আছোঁ মাংস, উতলি আছে মাংস এতিয়া, আৰু এইপিনে ভাত বনোৱা গৈছে। মিয়াও মিয়াও কৰি আছে, ভোক লাগিছে চাগে মেকুৰীটো। আৰু এইপিনে আমাৰ আহিছে কাজিনছবিলাক। ইয়াক চাগে আপুনি দেখিছে ফেচবুকত। ফেচবুকতো মই পপুলাৰ নহ'লে, আগত পপুলাৰ আছিলোঁ, এতিয়া অলপ ডাউন হৈ গৈছোঁ। আৰু এইপিনে আমাৰ টিকলু ৰাজে হৈ থাকিলে। দাদা আজি কিয় আহিছিলে আপুনি? আজি তুমি ইনভাইট কৰিছিলা খানাৰ কাৰণে, হয়। ত' লোকেল চিকেন লৈ আহিলা খাবৰ কাৰণে। আৰু এইপিনে লোকেল চিকেন খাই লৈ শেষ হ'ল, এতিয়া আৰামত বহি আছে, ভাতৰ কাৰণে ৰৈ আছে। এইপিনে মোৰ মাংসৰ আঞ্জা হৈ আছে। এইপিনে আইতাই বোলে আজি পইতা ভাত খাব, তাৰ কাৰণে আইতাই যোগাৰ কৰি আছে ন আইতা? আইতা চাই দিয়ক, এইপিনে পইতা ভাত খাম বুলি কওক, নক'লে গম নাপাব নহয়। এইপিনে আইতাই চব ৰেডি কৰিলে, ধনিয়া দি আছে আইতাই। চিষ্টাৰ কি বনাইছে আজি? এয়া ভাত বাঢ়িছোঁ তোমাৰ কাৰণে। ভাত কিয় চাউল হয়তো? এইটো ৰেচন চাউল। ৰেচন চাউলো চলে ইমান ধনী মানুহ ঘৰত? এতিয়া এয়া ভাজি দিলোঁ, মোকো দেখাবি আকৌ, মই তই তলত দেখাই দিলি কি হ'ব। সেইপিনে মাংস বনাইছোঁ। মাংস কিহৰ মাংস? কেনেকুৱা লাগিছে দেখিবলৈ? কালাৰটোতো বাৰু ঠিক আছে, জাষ্ট লুকে বাও। Just looking like wow. মই শ্বৰ্টকাটত কৈ দিছোঁ। এতিয়া মই মাংস দিম তোমাক, খাই পিনে ক'বা কেনেকুৱা লাগে। মাংস বেছি নিদিওঁ, মই লোকেল চিকেনটো বেয়া পাওঁ। অ'কে, ঠিক আছে বাৰু। এয়া এইপিনে দিলোঁ, এয়া তোমাৰ নেমু টেঙা এটা দিম নেকি? মোকো দেখা। নেমু টেঙা অলপ দেৰিকৈ খাম, মাংসটো আগত খাম। এইপিনে আইতাই বনোৱা অকণমান চাটনি দি দিছোঁ ছাইডত। দাদা দুইটাকে সুধিছোঁ, ভাইটি দাদা। ধুনীয়া ধুনীয়া হৈছে। আপুনি কি ক'ব? মই আকৌ নকওঁ, ভাল লাগিলে, খাই আছোঁ। এয়া ভাইটিয়ে খাই আছে। দাদা জোল লাগিব নেকি? জোল অলপ পিছত ল'ম, এতিয়া নালাগে। ঠিক আছে। এয়া ভাইটি যাব ওলাইছে ভাইটিয়ে, কিন্তু এতিয়া বৰষুণ দিলে, এতিয়াতো যাব নোৱাৰে। এতিয়া কি কৰিবি ক? কিতনা अपशगुन हो तुम? अपशगुन नहीं, বেড লাক। যাব নোৱাৰে এতিয়া বৰষুণ দিলে যিহেতু। সেইপিনে এটা বহি আছে, চোফাৰ অৱস্থা নোহোৱা কৰিলে। আজি দাদাহঁতক কৈ আছিলোঁ যে মই কম্বল আজি কেনেকৈ জাপিছোঁ। এয়া চক, এনেকৈ কম্বলখন লৈ ল'ব, এনেকৈ লোৱাৰ পাছত এইটো এনেকৈ কৰিব। তাৰে পাছত কম্বলৰ যোনটো এই পাৰ্টটো আছে, কম্বলৰ দেখা ৰ'ব, এই পাৰ্টটো ইয়াৰ ভিতৰত সোমাই দিব, এনেকৈ কৰি দিব। তেতিয়া আপোনাৰ কম্বলটো পটককৈ ওলাইও নাযায় আৰু কাভাৰ হৈ থাকে। দেখিলে, এয়া হ'ল নতুন টেকনিক। এতিয়া কম্বলটো যদি মই এনেকৈ পেলাইও দিওঁ, তেতিয়াও এনেকৈয়ে থাকিব। বুজি পালে আপোনালোকে? চ' আপোনালোকেও এনেকৈ জাপি থ'ব পাৰে। চ' ভিডিঅ'টো চালে আপোনালোকে এনেকৈ কৰিব। এতিয়া খোলাৰ সময়ত কম্বলটো এনেকৈ খুলিব, ইয়াৰ পৰা এনেকৈ উলিয়াই দিলে হ'ল, তাৰপিছত এনেকৈ সোমাই দিলে হ'ল। এয়া নেক্সট ডে, বিহুৰ আগৰে ব্লগ হয় এইটো। চ' এয়া পিঠাৰ কাৰণে ৰেডি কৰি আছোঁ, খুন্দি আছোঁ চাউল অলপ টাইম খুন্দি দিছোঁ মই। তাৰে পাছত ঘৰত আহি গ'লোঁ, বহাইছোঁ। আইতা আৰু মানে এতিয়া অলপমান চাউল খুন্দি আছে বুলি আপোনালোকে দেখিলে। চ' মই অকণমান চাহ বহাই দিছোঁ, যিহেতু আহি পিনে খাব পাৰিব আইতাই। একেলগে খাম বাৰু, আহিব হৈছে। চাহ বহাইছোঁ। এয়া কি কৰিব আইতা? জানা তুমি, কোৱা ৰেচিপি। মানে চাউলৰ গুড়া, এইপিনে কলপাত আৰু নাৰিকল উলিয়াই থৈছিলোঁ। এইপিনে নাৰিকল, পিঠা বনাব আমাৰ আইতাই। ইপিনে আমাৰ আইতাই দি দিছে গুড়। এতিয়া আইতাই গৰম পানীত চাউলৰ গুড়াখিনি
মিক্স কৰি আছে লগতে অকণমান নাৰিকলো দি ল'ব যিহেতু এইটো ৰেচিপি আপোনালোকে অলপ চাই পিনে গমেই পাইছে যে এইটো কলপাতত দি পিনে আইতাই পিঠা বনাব এইখিনি আইতাই ধুনীয়াকৈ মিক্স কৰি লৈছে ইয়াতে গুড় এতিয়াহে আইতাই নাৰিকল দিব চৰি দেই নাৰিকলখিনি দি লৈছে বৰ ধুনীয়াকৈ আইতাই বনায় আইতাৰ হাতৰ পিঠা খাই যে বহুত ভাল লাগে আৰু এটা কথা মই যে বহুত মিছ কৰোঁ আইতাৰ পিঠাবোৰ গাঁৱত গ'লেহে আইতাই ধুনীয়াকৈ বনাই খুৱায় এইপিনে আইতাই এইখিনি অলপ ধুনীয়াকৈ সানি আছে যিহেতু মেইন হ'ল এইটো সানিব লাগিব ধুনীয়াকৈ তাৰে পাছত আইতাই কলপাতত দিছে এটা এটা কৰি কিনে মই কিন্তু খাই বহুত ভাল পাওঁ এই পিঠাটো আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন কমেণ্টত কষ্ট নাই কলপাতটো ছিঙি আনিব লাগে বাকী যোগাৰখিনি থাকিলে ইমান বনাইছে বৰ ধুনীয়াকৈ আপোনালোকে দেখি হৈ যাব ন আৰু তিনিটা মোৰ আইতাজনী বহুত এক্সপাৰ্ট দেখিছে কিমানবোৰ বনাই দিলে আইতাই এতিয়া এইটো পানীত গৰম হ'ব দিব ভাপত বনাৰ পাছত ধুনীয়াকৈ এইটো ফোল্ড কৰিব লাগিব যোনটো মোৰ দ্বাৰাই নহয় এয়া দেখিছে মই 10বাৰমান ফোল্ডে কৰি আছোঁ এয়া ইমান ইজি নহয় এইটোৰ কাৰণে এক্সপাৰ্ট হ'ব লাগিব ফোল্ড কৰি কৰি আইতাইতো একে পাকতে একদম ধুনীয়াকৈ ফোল্ড কৰি দিছে আৰু এটা কথা মোৰ ব্লগবোৰ যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব দেই বিকজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলেহে বেছি মানুহৰ ওচৰত যাব আৰু চবেতো আগবাঢ়ি যাব বিচাৰে দিয়কচোন আপোনালোকেও যদি মোক ছাপোৰ্ট কৰে ময়ো আগুৱাই যাব পাৰিম এয়া দেখিলে নহয় মই যে কেইবাৰ খুলিলোঁ কেইবাৰ ভাবিলোঁ কি কেনেকৈ কৰোঁ কিন্তু আইতাই একে পাকতে মানে চব ফোল্ড কৰি পিনে দেখাব আপোনালোকক চাব দেই এয়া ফোল্ড কৰিলে সেইপিনে আইতাই কৰি কৰি এক্সপাৰ্ট হৈ গৈছে মইহে বেঙা হৈ আছোঁ নাই ময়ো শিকি আছোঁ বাৰু আইতাৰ পৰা বহুত বস্তুৱে বনাবলৈ শিকিলোঁ আইতাৰ পৰা যিটো ঘৰৰ পৰা দূৰত থাকোঁ আইতাই মোক ধেৰ বস্তু বনাবলৈও শিকালে বাৰু এয়া এতিয়া কুকাৰত দি লৈছোঁ আইতাই ধুনীয়াকৈ এইটো ময়ে বান্ধিছিলোঁ হয়তো হোৱা নাই বুলি পিনে ক'লে আইতাই এতিয়া আইতাই ধুনীয়াকৈ বান্ধি দিছে এতিয়া অলপ পাছত হৈ যাব কুকাৰত চিটি মাৰিলে ধুনীয়াকৈ ৱাও খোৱাহে কথা আৰু এতিয়া ন ধুনীয়া গোটা হৈছে মোক এটা দিয়ক প্লেটত এতিয়া মই খাওঁ বাই বাই ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব দেই